মাৰ্কাছ একাডেমী ডুমডুমিয়া নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ শুভাৰম্ভণি। আজি নগাঁও জিলাৰ ডুমডুমিয়া নতুন বজাৰৰ গাতে লাগি থকা বলিকটীয়া গাঁৱত মাৰ্কাছ একাডেমী ডুমডুমিয়া ব্যক্তিগত খণ্ডৰ এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান শুভাৰম্ভণি কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দিং সমষ্টিৰ মাননীয় বিধায়ক আলহাজ আমিনুল ইছলাম সাহাবৰ লগতে নগাঁও জিলাৰ উকিল সন্থাৰ সভাপতি হাছিম খন্দকাৰৰ লগতে জাৰামাৰী বলিকটীয়া জেংগুনি পুথিমাৰী বৰালিমাৰী অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰধান শিক্ষক, সমাজসেৱক, বিশিষ্ট ব্যক্তি, ডক্টৰ, শৈক্ষিক প্ৰেমী ৰাইজ উপস্থিত থাকে। শুভাৰম্ভণি অনুষ্ঠানত বিধায়ক আমিনুল ইছলামে নিজৰ ভাষণ প্ৰসংগত কয় যে শিক্ষাৰ জৰিয়তে আমাৰ সমাজত যিবিলাক কুসংস্কাৰ, অন্ধবিশ্বাস সমাজৰ পৰা নাইকিয়া কৰাৰ একমাত্ৰ বিকল্প পথ হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তেই আমাৰ দেশখন আগুৱাই নিব লাগিব। মাৰ্কাছ একাডেমীৰ অধ্যক্ষ জিয়াউৰ ৰহমান ভূঞা চাহাবে উদ্দেশ্য বাক্যাত কয় যে বৃহত্তৰ পিছপৰা অঞ্চলটোত গুণগত আৰু উন্নত ধৰণৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই শিক্ষা প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে। অভিজ্ঞ শিক্ষকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়া হ'ব বুলি কয়। একাডেমীত ছাত্ৰ ছাত্ৰীসকলক দৈহিক, মানসিক, নৈতিক সকলো ক্ষেত্ৰতে সমান গুৰুত্ব দিব লাগিব। লগতে কয় যে কেৱল পৰীক্ষাৰ দেওনা পাৰ হোৱাই ত্ৰয় শিক্ষানুষ্ঠানটোৱে শিক্ষা প্ৰদান নকৰে বুলি কয়। নগাঁৱৰ উকিল সন্থাৰ সভাপতি হাছিম খন্দকাৰে নিজৰ ভাষণ প্ৰসংগত কয় যে আমি শিক্ষাৰ লগতে খেলা ধূলাৰ ক্ষেত্ৰতো সমান গুৰুত্ব দিব লাগিব। আমি আৰু জটিল কৰিব লাগিব। মই ইয়াৰ পূৰ্বে কৈছিলো আমাৰ জাতিৰ ভৱিষ্যত, আমাৰ ভৱিষ্যত প্ৰজন্মৰ তেওঁলোকৰ অস্তিত্ব নিৰ্ভৰ কৰি আছে কোৱালিটি এডুকেশ্যন, গুণগত শিক্ষাৰ ওপৰত। কেৱল শিক্ষিত হৈ যেনে তেনে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলেই নহ'ব। বৰ্তমান যিটো প্ৰতিযোগিতাৰ যুগ, বৰ্তমান প্ৰতিযোগিতাৰ যুগত এটা সময়ত আছিল যে তেওঁলোকে মেট্ৰিক পাছ কৰিলে কোনোমতে নিজৰ ল'ৰা বা ছোৱালী হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ভাবিছে MLA লগত মোৰ ভাল, মন্ত্ৰীৰ লগত ভাল, অলপ লাগি মেলি চাকৰিটো এটা আনিব পাৰোঁ নেকি। এটা সময়ত আছিল MLA লগত ভাল থাকিলে, মন্ত্ৰীৰ লগত ভাল থাকিলে কৈ মেলি এটা চাকৰি আনি দিব পাৰে। আমি অতি গৌৰৱান্বিত আৰু অতি সুখী যে মাৰ্কাছ একাডেমী ডুমডুমিয়াৰ আজি আনুষ্ঠানিকভাৱে আমি ইয়াত অপেনিং কৰিব গৈ আছোঁ আৰু ইতিমধ্যে কৰা হ'ল। আৰু এই পিছপৰা অঞ্চলত বলিকটীয়া, জেংগুনি, কলাডোবা, জাৰামাৰী, লাংগিয়া, তাৰপিছত বৰালিমাৰী বা ওচৰ চুবুৰীয়া অন্যান্য কেইবাখনো গাঁৱত উন্নত মানৰ শিক্ষানুষ্ঠান, হয়তো প্ৰাইভেট স্কুল খুব কম আছে আৰু আমাৰ এই অঞ্চলৰ যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে তাতো ছাত্ৰ ছাত্ৰী বহুত বেছি হয়। গতিকে ইয়াত যিটো মাৰ্কাছ একাডেমী ডুমডুমিয়া আজি প্ৰতিষ্ঠা কৰা হ'ল আৰু ইয়াতে আমি গৌৰৱান্বিত যে আমাৰ জিলা পৰিষদ সদস্য জিয়াউৰ ৰহমান ভূঞা, তেখেত এগৰাকী উচ্চ শিক্ষিত আৰু এই জনপ্ৰিয় ব্যক্তি, তেখেতক আজি প্ৰিন্সিপাল হিচাপে ইয়াত মনোনীত কৰা হৈছে। আমি আশা কৰোঁ যে আমাৰ নতুন অধ্যক্ষ জিয়াউৰ ৰহমান ভূঞা ডাঙৰীয়াৰ অধ্যক্ষতাত এই শিক্ষানুষ্ঠানখন বহুত আগুৱাই যাব আৰু এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিব বুলি আমি আশাবাদী। আৰু আমি কামনা কৰিছোঁ যে শিক্ষানুষ্ঠানখন দীৰ্ঘজীৱী হওক, চিৰস্থায়ী হওক আৰু এই অঞ্চলৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক প্ৰতিভা বিকাশ কৰাৰ সুবিধা প্ৰদান কৰক আৰু যাতে এই অঞ্চলৰ পৰা আমি বহু ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ দেশক আৰু জাতিক সেৱা কৰাৰ কিছু ছাত্ৰ ছাত্ৰী বা তেনেধৰণৰ কিছু নাগৰিক গঢ় লৈ উঠক এই শিক্ষানুষ্ঠানৰ জৰিয়তে আমি এইটো আশা কৰিছোঁ। সমাজ সেৱা আৰু আমাৰ পিছপৰা অঞ্চলত মানে শিক্ষিতৰ সংখ্যা বহুত কম আৰু শিক্ষাও মানে শিক্ষাৰ মানদণ্ড ইমান উন্নত নহয় আৰু উন্নত মানদণ্ডৰ শিক্ষা দিয়াৰ উদ্দেশ্যেই আমি মানে এই অনুষ্ঠানটোৰ অনুষ্ঠিত কৰিছোঁ। অনুষ্ঠানটোৰ নাম মাৰ্কাছ একাডেমী ডুমডুমিয়া। কি ইয়াত কি অসমীয়া মাধ্যম নে ইংৰাজী মাধ্যমত শিক্ষা দিয়ে? অসমীয়া মাধ্যমত। চৰকাৰী বিদ্যালয়সমূহে কি ভাবে যে গুণগত শিক্ষা নহয়? নিশ্চয় হয়, কিন্তু আমাৰ ফালে ৰাইজে যোনটো দেখা যায় পৰিৱেশ দেখিবলৈ আমি ক'ব পাৰোঁ যে আমাৰ ব্যক্তিগত খণ্ড বিদ্যালয়বিলাকত শিক্ষা ব্যৱস্থাটো ভাল হয়। নহ'লে ৰাইজে হয়তো আমাৰ ইয়াত ইমান নাহিলেহেঁতেন। ইয়াত পইচা খৰচ কৰিব লাগে, ইউনিফৰ্মৰ নিজে বনাব লাগে, কিতাপ পত্ৰ কিনিব লাগে। আজি মাৰ্কাছ একাডেমী ডুমডুমিয়া শিক্ষা প্ৰতিষ্ঠানটোৰ পবিত্ৰ খেলত নিউজ লাইভ ডিজিটেলৰ তৰফৰ পৰা শুভকামনা যাচিলোঁ। ডুমডুমিয়াৰ পৰা ইছফাক আহমেদৰ ৰিপৰ্ট, নিউজ লাইভ ডিজিটেল।